বিটিসি নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলগীয়া ৩৫ নং মুদৈবৰী পৰিষদীয় সমষ্টিত অসম গণ পৰিষদ দলে আজি কিছুদিন ধৰি একেৰাহে আমি বিভিন্ন সাংগঠনিক কাম কাজ অব্যাহত ৰাখিছোঁ। বিটিসি অঞ্চলৰ বিভিন্ন শ্ৰেণীৰ জনসাধাৰণৰ মনৰ কথাখিনি কোকৰাঝাৰলৈকে কঢ়িয়াই নিয়াৰ দায়িত্ব গ্ৰহণ কৰি অসম গণ পৰিষদ দলে এইবাৰ সীমিত সংখ্যক আসনত অসম গণ পৰিষদ দলে নিজৰ দলীয় প্ৰতীক হাতীৰ চিনত প্ৰাৰ্থী প্ৰতিদ্বন্দ্বিতা কৰাবলৈ সিদ্ধান্ত গ্ৰহণ কৰি আমি আমাৰ সাংগঠনিক কাম কাজ আগবঢ়াই নিছোঁ। আৰু আজি এটা আনন্দৰ দিন যে বিটিসিৰ প্ৰথমটো নিৰ্বাচনত অসম গণ পৰিষদৰ প্ৰাৰ্থী জয়লাভ কৰিছিল যিহেতুকে মুদৈবৰীত, আৰু এই মুদৈবৰী পৰিষদীয় সমষ্টিটো কলাইগাঁও বিধানসভা সমষ্টিৰ অন্তৰ্গত। কলাইগাঁও বিধানসভা সমষ্টিৰ পৰা অসম গণ পৰিষদ দলৰ 3বাৰ বিধায়ক নিৰ্বাচিত হৈছে। সেই ৰাইজ ইমান দিনে যথেষ্ট খং আৰু ক্ষোভতো আছিল, আমি অলপ মাজতে স্থিমিত হৈ পৰাৰ কাৰণে। কিন্তু সাম্প্ৰতিক সময়ত যেতিয়া অসম গণ পৰিষদ দলে অন্যান্য কেইটামান সমষ্টিৰ লগতে মুদৈবৰীয় পৰিষদীয় সমষ্টিত অসম গণ পৰিষদ দলৰ সাংগঠনিক কাম কাজ আৰম্ভ কৰিছোঁ, তাৰ প্ৰতি সঁহাৰি জনাই আজি বৰ আনন্দৰ কথা যে এই সমষ্টিৰ অন্তৰ্গত মাকেলিকান্দা চৌহান বস্তিৰ পৰা আৰু অন্যান্য অঞ্চলৰ পৰা ভালে সংখ্যক ব্যক্তি আহি আমাৰ দলত যোগদান কৰিছে। আৰু বহুসংখ্যক লোকে ইতিমধ্যে আমাক ফোন কৰি জনাইছে যে যি VCDC ভিত্তিত সভা হ'ব তেওঁলোক তাত জইন কৰিব, কাৰণ পথাৰৰ কামত ৰোৱা কামত যথেষ্ট ৰাইজ ব্যস্ত আছে। আপোনালোকে জানে এই অঞ্চলত ইতিমধ্যে চিৰাল ফটা দি ফাটিছে পথাৰ। সেই সকলোবিলাক কথাক লৈ আমি ৰাইজৰ প্ৰতি আমাৰো এটা দায়িত্ব আছে, আৰু নিশ্চিতভাৱে আমি এইসকল ৰাইজৰ পৰা আজি যিটো সাহস পালোঁ, এই সাহসৰ ধাৰা আহি থকা সময়ত আৰু অধিক তীব্ৰতৰ হ'ব। বিজেপিয়ে প্ৰচাৰ কৰি আছে যে অগপই হেনো বিটিআৰ নিৰ্বাচন নেখেলে। অগপই খেলে নেখেলে সেইটোক লৈ ইমান কেলৈ মূৰ ঘমাইছে? তেওঁলোকে পাহৰি গ'ল চাগে যে অসম গণ পৰিষদ দলে বিটিসি গঠনৰ প্ৰথমটো নিৰ্বাচনতে মুদৈবৰীৰ পৰা জয়লাভ কৰিছে। দ্বিতীয়বাৰ আমি কেইটামান ভোটত হাৰিলোঁ, কাৰণ ভোটাৰ তালিকাখনৰ খেলি মেলি হৈ গ'ল। আৰু এই কথাটো আমি ধৰ নতুনকৈ ক'ব নালাগে যে কলাইগাঁও সমষ্টিৰ পৰা মহেন্দ্ৰ মোহন ৰায়চৌধুৰী 2বাৰ বিধায়ক হৈছে, মুকুন্দৰাম চৌধুৰী এবাৰ হৈছে, কাষৰ পানেৰী সমষ্টিৰ পৰা অসম গণ পৰিষদ দলৰ বিধায়ক হৈছে। তাৰপিছত আমি ইয়াত আমাৰ বৰ্তমানৰ নেতৃত্ব যিটো দূৰদৰ্শী চিন্তাধাৰা, মাননীয় সভাপতি অতুল বৰা ডাঙৰীয়া, মাননীয় কাৰ্যকৰী সভাপতি কেশৱ মহন্ত ডাঙৰীয়াই ৰাজ্যখনৰ বিভিন্ন জাতি জনগোষ্ঠী ভাষা ভাষী সম্প্ৰদায়ৰ মানুহৰ আমি কণ্ঠ হ'বৰ কাৰণে যিটো আমাৰ সিদ্ধান্ত আৰু সংকল্প, তাৰ কেলেই কোনে কি প্ৰচাৰ কৰিছে সেয়া আমাৰ লক্ষ্য নহয়। আমাৰ লক্ষ্য জনগণক সেৱা কৰা, আমাৰ লক্ষ্য বিটিসিত বসবাস কৰা বিভিন্ন জাতি জনগোষ্ঠীক আৰু দুৰ্নীতিহীনভাৱে এখন পৰিষদ উপহাৰ দিয়া। এতিয়ালৈকে চাওক, আমি প্ৰায় 10-11টামান সমষ্টিত আমাৰ সাংগঠনিক কৰিছোঁ, চূড়ান্ত হোৱা নাই কেইটামান সমষ্টিত। কিন্তু মুদৈবৰী, মথনগুৰি, নাগৰিজুলি, থুৰিবাৰী, বাওখুংৰি আৰু ইফালে ফকীৰা গ্ৰাম সমষ্টি। এতিয়া শেহতীয়াকৈ যিদৰে আমাৰ প্ৰস্তাৱ আহিছে শ্ৰীৰামপুৰৰ কাৰণে, আমালৈ প্ৰস্তাৱ আহিছে ইতিমধ্যে দিহিৰা সমষ্টিৰ কাৰণে। গতিকে এই সকলোবিলাক দিশ চাই এটা জনজাগৰণ ইতিমধ্যে বহুদিনৰ মূৰত অসম গণ পৰিষদে বিটিসি নিৰ্বাচনত অংশ ল'বলৈ ওলাই অহাৰ কাৰণে ৰাইজে আচলতে মনৰ আনন্দত ওলাই আহিছে আৰু আমাক সঁহাৰি দিছে। গতিকে এই মুহূৰ্তলৈকে এইখিনি। কিন্তু এটা কথা ঠিক, আমি সীমিত সংখ্যক আসনতে অসম গণ পৰিষদ দলে প্ৰতিদ্বন্দ্বিতা নাই, তেনেকুৱা কোনো সিদ্ধান্ত হোৱা নাই। পাঁচনৈ চেৰফাঙৰ সাংগঠনিক কাম কাজ চলি আছে, ধনশিৰিৰ সাংগঠনিক কাম কাজ চলি আছে। কিন্তু আমি আশ্বস্ত হোৱাকেইটাৰ নামহে উল্লেখ কৰিছোঁ।
যিহেতুকে এইটো পানেৰী পূৰ্বৰ যিটো পানেৰী বিধানসভাৰ অগপৰ দুৰ্গ বুলি এটা পৰিচিত এটা হয় হয় আজি কি আপোনাৰ যিহেতুকে আহে বুলি যিটো পৰ্যবেক্ষণ কৰিলে আপুনি কেনেকুৱা আগৰ অৱস্থাটো দেখিছেনে আৰু নতুন কিবা 26লৈ অপেক্ষা কৰক ফলাফল গম পাব আপোনালোকে উত্তৰটো আৰু BTC নিৰ্বাচনত অসম গণ পৰিষদ দলে পুনৰবাৰ দায়িত্ব গ্ৰহণ কৰিবৰ কাৰণে ৰাইজৰ আশীৰ্বাদ লাভ কৰিব মিত্ৰতাটো থাকিবই মিত্ৰতাৰ লগত আমি এইটো বন্ধুত্বপূৰ্ণ কাৰণ মিত্ৰ দলক নেতৃত্ব দিয়া ভাৰতীয় জনতা পাৰ্টীয়ে ইতিমধ্যে মাননীয় মুখ্যমন্ত্ৰী দলৰ সভাপতি তেওঁলোকে ঘোষণা কৰিছে যে BTCত সকলোৱে মিত্ৰতা থাকিলেও অকলে নিৰ্বাচন কৰিব গতিকে ইয়াত আমাৰ কাৰো লগত কোনো সংঘাত নাই কাৰো বিৰুদ্ধে আমাৰ কোনো ক'ব লগা নাই কাৰণ UPPL BJP AGP আমি মিত্ৰতাত আছোঁ গতিকে আৰু অন্যান্য স্বায়ত্তশাসিত পৰিষদতো অসম গণ পৰিষদ দলে এইবাৰ প্ৰাৰ্থিত্ব প্ৰদান কৰে যেহেতু মুদৈপুৰ সমষ্টি আপোনালোক নিৰ্বাচিত প্ৰচাৰ কৰিছে এই ক্ষেত্ৰত মুদৈপুৰ সমষ্টিত কেনেকুৱা আশাবাদী আপোনালোক আমি যথেষ্ট আশাবাদী কাৰণ ৰাইজ প্ৰথম কথা আনুষ্ঠানিকভাৱে আমি ঘোষণা কৰে ইমান দুৰ্নীতি হৈছে বুলি কৈছে আৰু আটাইতকৈ ডাঙৰ কথা খিলঞ্জীয়া মানুহে যেতিয়া নিজৰ মাটিৰ কাৰণে যুঁজিব লগা হৈছে সেইটোৱে আটাইতকৈ দুখ আৰু দুৰ্ভাগ্যৰ কথা অসম গণ পৰিষদ দলে সকলো জাতি জনগোষ্ঠীৰ উন্নয়ন আৰু বিকাশৰ ওপৰত সদায় গুৰুত্ব আৰোপ কৰি আহিছে আমাৰ চৰকাৰ চলি থাকোঁতে আটাইতকৈ বেছি বড়ো জনগোষ্ঠীয় বিধায়ক অসম গণ পৰিষদ দলৰ পৰাই নিৰ্বাচিত হৈছে মন্ত্ৰী হৈছে দলৰ এসময়ৰ প্ৰাক্তন সভাপতি প্ৰয়াত ৰাজ্যখনৰ শিক্ষামন্ত্ৰী ৰাজমন্ত্ৰী থানেশ্বৰ বড়ো ছাৰৰ অৱদানৰ কথা নিশ্চয় বহুত সুবিধা পোৱা নাই BJP সুবিধা পোৱা কিছুমান পোৱা নাই নাপোৱা কাৰণে আমি এতিয়া বৰ্তমান AGPত ভৰ্তি হৈছোঁ আগতে আপোনাৰ BJPত আছিলোঁ আপোনাৰ AGP আপোনাৰ তেওঁলোকৰ হেৰি না ভাল নহয় তাৰমানে এইফালে কিছু বস্তু পাওঁ কিছু নাপাওঁ সেইকাৰণে তাৰমানে এতিয়া আমি একো সুবিধা নাপাওঁ কাৰণে এতিয়া এইগিলা আমি একো পোৱা নাই বৰ্তমান এতিয়া বৰ্তমান আমি কাৰণে তোমাৰ হেৰি আহি আহিছোঁ BJPত আহি গৈছোঁ তাৰমানে AGPত আহি গৈছোঁ এতিয়া মই BJP ভাল পোৱা নাই তাৰমানে মই ভাল পোৱা নাই তাৰমানে ভাল পাওঁ মোৰ সুবিধা হোৱা নাই কিছুমান তাৰমানে হয় মই এতিয়া AGP লাগে আপোনাৰ মোক AGPৰ পৰা মোক কিছুমান সুবিধা লাগে তাৰমানে মোৰ ধৰ মাটি বাৰী কিছুমান ক্ষেত্ৰত কিছুমান সুবিধা হোৱা নাই সেইবিলাক সুবিধা লাগে বুজিছে সেইটো কাৰণে এতিয়া AGPত অহা হৈছে আপোনাৰ হয়